মুছলমান চলি আছে, এইটো খুব এটা ভাল এটা প্ৰগ্ৰাম চলি আছে। কাৰণ আমাৰ সমাজৰ যিখিনি মহিলা আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে মানে কিছুমান জ্ঞানৰ অভাৱত মানে পুষ্টিকৰ আহাৰ বুলি ক'লে কি হয় সেইখিনি গোটেইখিনি বুজি নাপায় আৰু ঘৰতো পুষ্টিকৰ আহাৰত তেনেকৈ চকুৰ সন্মুখত থাকিও পুষ্টিকৰ আহাৰখিনি নিজে আহৰণ কৰিব নোৱাৰে। নহয়, চাওক, এজন সন্তান এটা বা মানুহ এজনৰ সম্পূৰ্ণৰূপে শাৰীৰিক আৰু মানসিকভাৱে যদি সুস্থ হ'বলৈ হ'ল তেনেহ'লে মানে পুষ্টিকৰ আহাৰ খুবেই দৰকাৰ। আৰু পুষ্টিকৰ আহাৰ বুলি ক'লে আমি দুই ভাগ কৰোঁ, এইটো মেক্ৰ' নিউট্ৰিয়েণ্টছ আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ। মেক্ৰ' নিউট্ৰিয়েণ্টছত পৰিব আমাৰ কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ফেট। কাৰ্বহাইড্ৰেটে আমাক গোটেইখিনি এনাৰ্জি দিয়ে, ফুল এনাৰ্জি দিয়ে। আৰু যিটো প্ৰ'টিন বুলি কয় সেইটো প্ৰ'টিনটো হ'ল আমাৰ মাচল বিল্ডিং আৰু বডি বিল্ডিঙৰ, সেইটো যেনেকৈ যিবিলাক আমাৰ টিচু আছে সেই টিচুবিলাকৰ ডেভেলপমেণ্ট কৰে আৰু লগতে শৰীৰৰ যিটো ডেমেজ হয় সেই ডেমেজখিনি তেওঁলোকে ৰিপেয়াৰ কৰে। আৰু আছে এটা ফেট, এই ফেটখিনিও আছে, ফেটখিনিও আৰু দুভাগ আছে, এটা হ'ল চেচুৰেটেড ফেট, এটা আনচেচুৰেটেড ফেট আৰু এটা হ'ল ট্ৰান্স ফেট। এইখিনি আমাৰ গোটেইখিনিয়ে দৰকাৰ। আৰু লগতে যিটো মাইক্ৰ' নিউট্ৰিয়েণ্টছ আছে সেই মাইক্ৰ' নিউট্ৰিয়েণ্টছত আমাৰ ভিটামিনছ আৰু মিনাৰেলছখিনি পৰে। আচ্ছা, এইটো সুস্থ শৰীৰতহে এটা সুস্থ মনৰ বাস লয়, এইটো কথা আমি চবে জানো। এতিয়া পুষ্টিকৰ খাদ্য প্ৰথমৰ পৰা এতিয়া মাকজনী যেতিয়া গৰ্ভৱতী হৈ থাকে সেই গৰ্ভাৱস্থাৰ পৰাই মাকে যদি তেতিয়া মাকৰ দায়িত্বটো বাঢ়ি যায়। মাকে তেতিয়া এজনৰ কাৰণে নহয় দুজনৰ কাৰণে খাব লগা হয়। এতিয়া প্ৰথমৰ পৰাই যদি গোটেইখিনি ভাবি পেলাই যদি মাকে যদি পুষ্টিকৰ আহাৰ খুৱায়, আৰু আজিকালি আমাৰ হেল্থৰ ডিপাৰ্টমেণ্টৰ আশা ANM সকলৰ পৰা আৰম্ভ কৰি ছ'চিয়েল ডিপাৰ্টমেণ্টৰ পৰা আমাৰ অংগনবাদী ৱৰ্কাৰ, ছুপাৰভাইজাৰ যিখিনি আছে সকলোৱে মানে খুবেই যত্ন কৰি আছে যাতে এই বস্তুটো যিটো পুষ্টিহীনতাত ভুগি পেলাই যিটো আমাৰ ল'ৰা ছোৱালীৰ বৰ্তমান তেওঁলোকৰ ভৱিষ্যতো যেনে আধাৰ পৰাই নুমাই যোৱাৰ নিচিনা সেই তেনেকুৱাবিলাক উন্নত কৰিবৰ কাৰণে বহুতখিনি কষ্ট কৰি আছে। আশাবিলাকে আজি যিখিনি জয়, এতিয়া তেওঁলোকৰ মানে গৰ্ভৱতী মহিলাবিলাকৰ চোৱা চিতা কৰা আৰু সৰু সন্তান কেঁচুৱাৰ পৰা আৰম্ভ কৰি 5 বছৰলৈকে তেওঁলোকৰ চোৱা চিতা কৰাৰ দায়িত্ব। এতিয়া অংগনবাদী এইবিলাক ICDSৰ তৰফৰ পৰা তেওঁলোকৰ গোটেইখিনি পোষণ যিটো এইটো ছাইডৰ পৰা তেওঁলোকে চাই আছে আৰু আমাৰ আশাবিলাকে মানে চাই আছে পুষ্টিকৰ আহাৰৰ লগতে যাতে যিখিনি দিবলগীয়া আমাৰ ভেকচিনখিনি আছে, যিবিলাক বেমাৰৰবিলাক 12টা বেমাৰৰ পৰা যিখিনি বচাই ৰাখে সেই বেমাৰৰ বেজীকেইটা যাতে সম্পূৰ্ণৰূপে লয় আৰু গৰ্ভৱতী মাকবিলাকে যাতে থ্ৰু আউট তেওঁলোকৰ প্ৰেগনেঞ্চি যিটো আমাৰ সমানে যদি যাতে চেকআপত লৈ আহি থাকে, সময়মতে তেওঁলোকে যদি আইৰণ আৰু ফলিক এচিড টেবলেটবিলাক খায়, কেলছিয়াম জাতীয় যাতে সময়মতে খায়, আৰু যেতিয়া ডেলিভাৰীৰ সময় হয় তেতিয়া যাতে হস্পিটেলত আহে আৰু সম্পূৰ্ণ এছেপ্টিক ধৰণে তাৰমানে কোনো বীজাণু বা কিবা ইনফেকশ্যন নোহোৱাকৈ যাতে ডেলিভাৰীবিলাক হয় সেইটো কাৰণে হস্পিটেলত যাতে হয় সেইবিলাকে মেছেজে আমাৰ ছ'চাইটিত এতিয়া গৈ আছে। আমাৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি ৰাষ্ট্ৰীয় পোষণ মাহ চলি আছে, গতিকে তাৰ লগতে সংগতি ৰাখি আমাক বিভিন্ন ধৰণৰ কাৰ্যাৱলীৰ নিৰ্দেশনাৱলী আমাক জাৰি কৰা হৈছিলে। তাৰ ভিতৰতে এটা কমিউনিটি পঞ্চায়ত আছিলে আৰু আজি আমি কমিউনিটি পঞ্চায়ত অৰ্গেনাইজ কৰিছোঁ। ইয়াত বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত মিলি আমি এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছোঁ আৰু সকলোৰে পৰা সঁহাৰি পাইছোঁ, ভাল লাগিছে। আমাৰ ছুপাৰভাইজাৰ্ছ, আমাৰ অংগনবাদী কৰ্মী, সহায়িকা সকলোৱে আমাক সহযোগ কৰিছে। তো মই আমাৰ আজি ইভেণ্টটো এটা ছাকচেছফুল হোৱা বুলি ভাবোঁ আৰু আশা ৰাখিছোঁ আগন্তুক সময়ত যিখিনি আমাৰ এক্টিভিটিছ আছে, আমাৰ মহিলা পঞ্চায়ত আছে, কিশোৰী পঞ্চায়ত আছে, আমাৰ এনিমিয়া টেষ্টৰ কাৰণে কেম্প পতা হ'ব, তাৰপিছত আমাৰ ৰেচিপি কম্পিটিশ্যনছ আছে, এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যাৱলী আমি গোটেই মাহজুৰি ল'ম। তাতেও যাতে এনেকুৱা ধৰণৰ সহায় সহযোগ পাওঁ তাৰে আশা ৰাখিছোঁ। এইখিনি আছিলে। এতিয়া মই আচলতে নতুনকৈ জইন কৰিছোঁ, তো মোৰ জাষ্ট 2 মাহ হ'ল। তো যিমানখিনি প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছোঁ তাত যিখিনি মানুহ আমি ইনভাইটেশ্যন দিছোঁ তেওঁলোকে খুব ধুনীয়া সঁহাৰি দিছে। যেতিয়াই আমি প্ৰগ্ৰামবোৰ অৰ্গেনাইজ কৰোঁ তেওঁলোকে আহে, তেওঁলোকৰ সহায় সহযোগিতা পাই মই নথৈ আনন্দিত।